চেনেলত স্বাগতম জনাইছো। আজি হৈছে কাতি বিহু আৰু কাতি বিহুৰ উপলক্ষে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো কিছুমান মুহূৰ্ত যে কেনেকৈ আমি সেলিব্ৰেট কৰিছো। আজিৰ এই ভিডিঅটো মই বনাবলৈ গৈ আছো অসমীয়াত, কাৰণ আজি হৈছে কাতি বিহু। সেইবাবে ভিডিঅটো স্কিপ নকৰি শেষলৈ চাব নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোক সাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিছে তেনেহ'লে থেংক ইউ সো মাচ। বলক পলম নকৰি ভিডিঅটো ষ্টাৰ্ট কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। কাতি বিহুৰ দিনাখন এনেদৰে সকলোৱে তুলসী ৰুৱে আৰু সন্ধিয়া সময়ত এনেদৰে সকলোৱে চাকি বন্তি আৰু শৰাই আগবঢ়ায়। কাতিৰ আলোকে সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আশীৰ্বাদ কৰাই শস্যৰে পথাৰ ভৰক। আৰু এনেদৰে খেতি পথাৰত খেতিয়কসকলে আকাশ বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। তুলসী গছত চাকি বন্তি দিয়াৰ পিছত মই আপোনালোকক বাহিৰৰ পৰিৱেশো দেখাবলৈ বিচাৰিছোঁ। এয়া চাওক আমাৰ বাহিৰৰ পৰিৱেশ। এনেদৰে আমি চাকি জ্বলাইছোঁ ৰুমৰ বাহিৰত আৰু ভিতৰত। আৰু এয়া চাওক আমাৰ চাৰিওপিনে চাকিৰে উজ্বলি উঠিছে আমাৰ চৌপাশলৈ। কিমান সুন্দৰ লাগিছে দেখিবলৈ, নহয় জানো? আৰু অকণমান মই নাম কীৰ্তনো দেখাবলৈ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰিব। এতিয়াই মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফাই হৈ যায়। এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই। আইল চি ইউ নেক্সট টাইম। টেক কেয়াৰ। লাভ ইউ অল।